Hello viewers, আমি ইয়াত কি বস্তু ইউজ কৰি আছো গিটিটো ইউজ কৰি আছো 3-4 মোটা ডালাই হলে 3-4 ইউজ কৰিব লাগে ইয়াত গিটি আছে 3-4 আৰু সিমেন্টটো ইউজ কৰি আছো অম্বুজা প্লাস ডালাইটো যাতে M20 গ্ৰেডত হয় আপোনাৰ ধৰিলক 1.5 বালি 1 সিমেন্ট 3 গিটি মোটা ডালাই হলে আৰু তো ডালাইটো বহুত মোটা 5 তলৰ ডালাই এইটো যিটো আপুনি ভালকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ টয়লেটৰ টেংকি হ'ব এইটো 5 চালা ফাউন্ডেশনৰ কাম এই টেংকিটো লম্বা আছে 16 ফুট আৰু বহলটো আছে 10 ফুট এইটো টেংকিটো সম্পূৰ্ণ ঢালাই দি বনাম 8 ইঞ্চি বহল ঢালাইটো দিম তো হেভি কাম ঢালাইৰ টেংকি হ'ব গাঁথনি নহয় ইয়াত ফসাই দি থৈছো সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মোৰ কামবিলাক আপোনালোকে চাব পাৰিব কামৰ ভিডিঅ মই মাজে মাজে দি থাকো এইটো কাম আমাৰ নগাঁও আজি ঢালাইটো কমপ্লিট হলে আমাৰ তলৰ পুজ বহা কাম কমপ্লিট হৈ যাব পিছত টেংকিৰ ঢালাইটো দিলে ইয়াত আকৌ মাটি ভৰাব পাৰিব মাটি ভৰোৱাৰ পিছত আমাৰ কাম ফটাফট হৈ যাব আজি ঢালাইটো কমপ্লিট হৈ যাব মোৰ কামটো কেনেকুৱা পাইছে আপোনালোকে কমেন্টত জনাব কমেন্টত ভাল লাগিব এইটো চাওক কলম আজি ঢালাই দিলে আমাৰ ঘৰৰ কাম কমপ্লিট হৈ যাব ডবল জালিটো আছে ডবল জালি 5 তলা ফাউন্ডেশন 5 তলাৰ কাৰণে বহুত হেভি কাম আপোনালোকে যদি RCC বনাই বুলি ভাবিছে কণ্টেক্ট কৰিব পাৰে নগাঁও জিলাত কেইবাটাও কাম আছে এইটো আছে তিলিয়াপতি চাৰিআলি আৰু এটা আছে মিছন নগৰ আৰু এটা আছে লিঙা নলাপট্টি আৰু এটা আছে গাঁও আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ জয়